নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই আপোনালোকৰ বাবে এটা ক্ৰিস্পি ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে গৰম গৰম সমোসা। কোনে কোনে খাই ভাল পায় বাৰু? আমাৰ ঘৰত কিন্তু সকলোৱে খাই ভাল পায়। সেয়েহে আজি মই বনাওঁ বুলি ভাবিলোঁ আৰু লগতে ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তেতিয়াহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে মই 2 কাপ জোখৰ ময়দা লৈছোঁ। সৰু চামুচেৰে 1 চামুচ ক'লা জিৰা লৈছোঁ। সোৱাদ অনুসৰি নিমখ লৈছোঁ আৰু ঘি লৈছোঁ। এই আটাইখিনি মই সমোসাৰ ডো প্ৰস্তুত কৰাকৈ ব্যৱহাৰ কৰিছোঁ। আৰু চব্জিখিনি প্ৰস্তুত কৰিবৰ বাবে মই 4টা মিডিয়াম চাইজৰ আলু বাকলি গুচাই সিজাই পেলাই কাটি লৈছোঁ। যিহেতু মই আলুৰ সমোসা বনাম, তাত আলুৱে মেইন নহয় জানো, মটৰখিনিও তেনেদৰে সিজাই লৈছোঁ। পিঁয়াজ আৰু জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। সোৱাদ অনুসৰি নিমখ লৈছোঁ, হালধি লৈছোঁ, লগতে সৰু চামুচেৰে 1 চামুচ গৰম মছলা, সৰু চামুচেৰে 1 চামুচ ধনিয়া গুড়ি, সৰু চামুচেৰে 1 চামুচ কাশ্মীৰী ৰেড চিলি ব্যৱহাৰ কৰিছোঁ। এতিয়া সমোসাৰ বাবে মই ডোখিনি প্ৰস্তুত কৰি ল'ম। মই যিহেতু 2 কাপ জোখৰ সমান ময়দা দিছোঁ, গতিকে টেবুল চামুচেৰে 2 চামুচ মই ঘি দি দিছোঁ। কালজিৰা দি দিছোঁ 1 চিকুট। নিমখ 1 চিকুট দি দিছোঁ, যিহেতু চব্জিত নিমখ থাকিবই। আৰু মই টেবুল চামুচেৰে 2 চামুচ পানী দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে মঠি লওঁ। এয়া এনেকুৱা হৈছে, অকণমান শুকান হৈছে। পানী 1 টিস্পুন আৰু দিব লাগিব। এয়া একেবাৰে পনীয়া হ'ব নালাগে ডোটো। ৰুটি বনোৱা বা লুচি বনোৱাৰ নিচিনা পনীয়া হ'ব নালাগে। আমি যেনেকৈ নিমকি বনাওঁ, নিমকি বনোৱাৰ নিচিনা অকণমান শুকান হ'ব লাগে ডোটো। এইখিনি মই মঠি লৈ আছোঁ এতিয়া। এয়া ডোখিনি মই 6-7 মিনিটমান মঠি ল'লোঁ। মই এতিয়া এখনতে মঠি ল'লোঁ, কাৰণ ফ্লেট হ'লে মঠিব ভাল হয়। এতিয়া মই ডোটো গামোচা এখনে মেৰিয়াই আধা ঘণ্টা সময় ঢাকি থৈ দিম। এয়া ডোখিনি মই গামোচা এখনেৰে ঢাকি থৈছোঁ। ডোখিনি আধা ঘণ্টা হয় মানে মই চিঙৰা চব্জিখিনি তৈয়াৰ কৰি ল'ম। প্ৰথমে মই আলুখিনি দি দিছোঁ। আলুখিনি সিজাই মই সৰু সৰুকৈ কাটি লৈছিলোঁ। মটৰখিনিও মই সিজাই লৈছোঁ। পিঁয়াজ আৰু জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। এয়া ৰেড চিলি পাউডাৰ সৰু চামুচেৰে 1 চামুচ দি দিছোঁ। নিমখ সোৱাদ অনুসৰি দিছোঁ। এয়া গৰম মছলা মই সৰু চামুচেৰে 1 চামুচ দিছোঁ। এয়া ধনিয়া গুড়ি পাউডাৰ দিছোঁ সৰু চামুচেৰে 1 চামুচ। আৰু হালধি সোৱাদ অনুসৰি দিছোঁ। এতিয়া গোটেই চব্জিখিনি মই ভালদৰে মিলাই ল'ম। মিলাই লৈ পেলাই এতিয়া এইখিনি মই ভাজি ল'ম। চব্জিখিনি মিলাই ল'লোঁ, ধুনীয়াকৈ মিলি গৈছে। এতিয়া এই চব্জিখিনি মই 2 মিনিটৰ বাবে ভাজি ল'ম। আহকচোন পাকঘৰলৈ। এয়া চব্জিখিনি ভাজিবৰ বাবে মই ডাঙৰ চামুচেৰে 2 চামুচৰ সমান তেল গৰম হ'বলৈ দিছিলোঁ। এতিয়া মই সৰু চামুচেৰে 1 চামুচ গোটা জিৰা দি দিছোঁ। গেছটো মই ল'ৰ পৰা মিডিয়াম কৰি লৈছোঁ।
এয়া জিৰাখিনি ফুটিব আৰম্ভ কৰিছে। এতিয়া মই চব্জিখিনি 2 মিনিটৰ বাবে ভাজি লওঁ। আলুখিনি অলপ অলপ ভাঙি দিছোঁ আৰু কেইটুকুৰামান থৈ দিছোঁ গোটা কৰি। তেনেকৈ হ'লে সমোচাটো খাই ভাল লাগে। এয়া ভাজিখিনি হৈ গ'ল। এয়া আমাৰ সমোচা চব্জি ৰেডি। এতিয়া দৌখিনিও হ'ল চাগে, আধা ঘণ্টা হৈ গ'ল। চাই লওঁ। এয়া ধুনীয়া হৈছে দৌটো। এতিয়া সমোচাখিনি ৰেডি কৰি লওঁ আমি। এয়া দৌটো এতিয়া লাডু বনাবৰ বাবে মই এনেকৈ দীঘল কৰি লওঁ। আৰু এখনত অকণমান শুকান ময়দা গুড়ি দি দিছোঁ যাতে লাগি নধৰে। এতিয়া লাডুকেইটা মই সৰু সৰুকৈ বনাই লওঁ। ডাঙৰ চিঙিৰা বনালে লাডুটো ডাঙৰ হ'ব লাগিব আৰু সৰু হ'লে লাডুটো সৰু হ'লেও হয়। মই এইটো জোখত বনাই লৈছোঁ। মই চিঙৰাকেইটা ডাঙৰকৈ বনাই ল'ম, সেইকাৰণে লাডুকেইটা ডাঙৰকৈ বনাইছোঁ। এয়া মই চিঙৰাৰ বাবে ৰুটিখন বেলি আছোঁ। ৰুটিখন মই দীঘলীয়াকৈ বেলি লৈছোঁ, কাৰণ দীঘলীয়াকৈ বেলি ল'লে চিঙৰাটো বনোৱাত সুবিধা হয়। ঘূৰণীয়াকৈও বনাব পাৰি, মই দীঘলীয়াকৈ বনাই লৈছোঁ। এয়া মই ৰুটিখন বেলি ল'লোঁ আৰু সমানে দুফাল কৰি কাটি ল'লোঁ। ৰুটিখন একেবাৰে ডাঠো হ'ব নালাগে, পাতলো হ'ব নালাগে। প্ৰথমে মই জইনটো মিলাই লৈছোঁ, অকণমান পানী দি দিছোঁ যাতে জইনটো মিলি যায়। এয়া মই আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া মই চিঙৰাটোত চব্জিখিনি ভৰাই লওঁ। চব্জিখিনি মই চামুচেৰে দিছোঁ, হাতেৰেও দিব পাৰি। এইটো চাইডত মই পানী লগোৱা নাছিলোঁ, এতিয়া এইটো চাইডতে অলপ অলপ পানী লগাই ল'লোঁ। প্ৰথমে মই জইনটো মিলাই লৈছোঁ, কাৰণ জইনটো মিলি গ'লে বাকী চাইডকেইটা ধুনীয়াকৈ মিলি যায়। এয়া দেখুৱাই দিছোঁ মই আপোনালোকক। এয়া চিঙৰা বনি গ'ল, একেবাৰে পাৰফেক্ট হৈছে। এয়া মই দেখুৱাই দিছোঁ, একদম পাৰফেক্ট হৈছে। এয়া একেদৰে মই দ্বিতীয়টো বনাই ল'ম। প্ৰথমে মই মাজৰ জইনটো মাৰি লৈছোঁ। এতিয়া মই চব্জিখিনি ভৰাই ল'ম। চব্জিখিনি বেছি তললৈ হেঁচি দিব নালাগে। অলপ অলপকৈ ওপৰে ওপৰে হেঁচি দিব লাগে যাতে চব্জিখিনি ভালকৈ মিলি যায়। প্ৰথমে মই মাজৰ জইনটো মাৰি লৈছোঁ, তাৰপিছত ছাইডৰ জইনটো যিমান পাৰি সিমান টিপি দিব লাগে যাতে ছাইডটো পাতল হয়। এয়া আপোনালোকে দেখিছে নহয় কিমান সহজতে বনাব পাৰি আৰু খাবলৈও স্বাস্থ্যসন্মত হয়। একে পদ্ধতিৰে মই গোটেইকেইটা চিঙৰা বনাই ল'লোঁ। 2 কাপ ময়দাত মই মিডিয়াম সাইজৰ 14টা চিঙৰা বনালোঁ। এতিয়া চিঙৰাকেইটা মই 5-6 মিনিট সময় থৈ দিম। মই এই কাৰণে থ'ম যে পানীৰ জইনটো যাতে
ভালদৰে চিঙৰাকেইটাত লাগি যায়। তাৰপিছত মই চিঙৰাকেইটা ভাজি ল'ম। সাধাৰণতে সমোসাত বেছি তেল লাগে, কিন্তু মই তেল কমকৈ দিছোঁ, মানে মই ৰিফাইন তেল দিছোঁ। তেলটো বেছি গৰম হ'ব দিব নালাগে, বেছি গৰম হ'লে সমোসাকেইটাত বাবুলছ উঠে। এয়া এতিয়া মই এটা এটাকৈ চিঙৰাকেইটা তেলত বহাই দিছোঁ। এয়া এনেদৰে মই গোটেইকেইটা চিঙৰা বহাই দিলোঁ। মাজে সময়ে এনেদৰে লৰাই দিব লাগে। এয়া সমোসাকেইটা তলৰ ফালে অকণমান ৰঙচুৱা হৈছে। এতিয়া মই ওলোটাই দিছোঁ। এনেদৰে মই গোটেইকেইটা ওলোটাই দিম। গেছৰ জুইটো মই প্ৰথমৰ পৰাই ল' টু মিডিয়াম ৰাখিছিলোঁ। মাজৰ ফালে অকণমান হাই ফ্লেমত দি মই চিঙৰাখিনি ৰঙচুৱা হ'বলৈ দিছোঁ। শেষৰ ফালে আকৌ কমাই দিছোঁ আৰু শেষৰ ফালে অকণমান বেছিকৈ লৰাই দিছোঁ। এয়া চিঙৰাকেইটা ভজা হ'লে এতিয়া মই প্লেট এখনত কাঢ়ি থৈ আছোঁ। এয়া আমাৰ চিঙৰা খাবলৈ ৰেডি। মই আপোনালোকক এটা ভাঙি দেখুৱাই দিছোঁ। খুবেই মচমচীয়া হৈছে। এনেদৰে মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ ইমান সহজতে ঘৰতে চিঙৰা বনাই খাব পাৰি। টমেটো চচ বা চাটনিৰ লগতো খাব পাৰি, সন্ধিয়া চাহৰ লগতো খাই ভাল লাগে। ভিডিঅ'টো আপোনালোকে কেনে পালে? যদি ভাল পালে তেনেহ'লে কমেণ্ট বা লাইক কৰি জনাব, তেতিয়াহে নতুন ভিডিঅ' এটা দিব মন যায়। আৰু যিসকলে মোৰ চেনেলটোত নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে আজিলৈ আহিছোঁ।